হেল্ল' ফ্ৰেণ্ডছ, যিসকলে মেট্ৰিক নাইবা এছ পাছ কৰি এতিয়া কি কৰিম ভাবি আছে তেওঁলোকৰ বাবে পলিটেকনিক ডিপ্ল'মা কোৰ্চ কৰাটো এক ভাল পদক্ষেপ হ'ব পাৰে। আজি আমাৰ এই ভিডিঅ'টোত ডিটেইলছত দেখুৱাম পলিটেকনিক পঢ়িবলৈ কি কি যোগ্যতা থাকিব লাগিব। এই আটাইবোৰ আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া ওপৰতে দেখিবলৈ পাইছে যিহেতু 3 year ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। ইয়াতে 3 বছৰীয়া ডিপ্ল'মাটোত আপোনালোকে ইঞ্জিনিয়াৰিং আৰু টেকন'লজি যিকোনো এটা বিভাগত পঢ়িব পাৰিব। টোটেল ইনটেক 4385টা চিট আছে। নাম্বাৰ অফ প্ৰগ্ৰেমছ অফাৰ 21 ডিফাৰেণ্ট ডিপ্ল'মা প্ৰগ্ৰেমছ, মানে 21টা ডিফাৰেণ্ট ডিপ্ল'মা পাব। তাতে আপোনালোকে যিকোনো এটা চিট পাব, তাৰ পৰাই পঢ়িব লাগিব। তাৰপাছত কণ্ডাক্টিং অথৰিটি ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন, এইটোৱে কণ্ডাক্ট কৰিছে। এফিলিয়েশ্যন SCTE আছাম। তাৰপাছতে ইয়াত দেখিবলৈ পাইছে চিলেকশ্যন বেচিছ মাৰ্কছ অবটেইন ইন SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। এপ্লিকেশ্যন মোড অনলাইন হ'ব। এপ্লিকেশ্যন ফি 300 টকা এটা দিব লাগিব আপোনালোকে। পে'মেণ্ট গেটৱে নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ দ্বাৰা পে'মেণ্ট কৰিব পাৰিব। 3 বছৰীয়া ডিপ্ল'মা হ'ব। টোটেল চিট আছে 4385টা। টোটেল 26খন গভৰ্ণমেণ্ট পলিটেকনিক আছে, তাতে আপোনালোকৰ এডমিশ্যন হ'ব যিকোনো এখনত। এপ্লাই ষ্টাৰ্ট ডেট 24 এপ্ৰিলৰ পৰা হৈ গৈছে, লাষ্ট ডেট হৈছে 10 মে'। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। SSLC এক্সামত আপোনালোকৰ মেথমেটিক্স আৰু ছায়েন্স ছাবজেক্ট কম্পালচৰি থাকিবই লাগিব, যিহেতু থাকেই সকলোৰে। মিনিমাম মাৰ্কছ ৰিকুৱাৰ্ড, এভাৰেজ অফ মেথছ এণ্ড ছায়েন্স। ইয়াতে দেখিবলৈ পাইছে মেথছ এণ্ড ছায়েন্সত এভাৰেজ 40% জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালীৰ কাৰণে থাকিব লাগিব। OBC MOBC কেণ্ডিডেটছৰ কাৰণে 35% আৰু SC কেণ্ডিডেটৰ কাৰণে 33% হ'লেই হ'ব। ইয়াতে এজ লিমিটৰ কথা কোৱা হৈছে। 16 বছৰ হ'ব লাগিব 31 ডিচেম্বৰ 2026লৈকে। ইয়াতে দেখিবলৈ পাইছে ৰেচিডেঞ্চিয়েল এলিজিবিলিটি কেণ্ডিডেটছ ইণ্ডিয়ান হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট আৰু অসমৰ হ'ব লাগিব। ফিজিকেল ফিটনেছ কেণ্ডিডেটছ মাষ্ট বি ফিজিকেলি এণ্ড মেণ্টেলি ফিট হ'ব লাগিব। আৰু ইয়াতে NCC কোটা, এলিজিবিলিটি স্পৰ্টছৰ কোটা থাকিব। আৰু তাৰ তললৈ দেখিবলৈ পাইছে ইয়াক চিলেকশ্যন হ'লে ইয়াৰে অসমৰ কোনোবা এখন পলিটেকনিকত পঢ়িবলৈ পাব। ইয়াৰে পৰা লিষ্টখন দেখিবলৈ পাইছে, ইয়াৰ পৰাই যিকোনো এখনত পঢ়িবলৈ পাব। যদিহে আপোনালোকে আমাৰ এই অনলাইন আছাম চেনেলটিলৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ। লিষ্টখন ইয়াৰ পৰাই চাই লওক। সম্পূৰ্ণ 26খন পলিটেকনিক ইয়াতে উল্লেখ কৰা হৈছে।